নমস্কাৰ মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছো ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছো আৰু একদম আজি ৰঙা এইজৰ চক প্ৰথমতে আসলটো এনেকুৱা আসলৰটো এইখিনি থাকিবই আসলৰ এইখিনিও ধুনীয়াকে দিয়া হৈছে এই সাইড পাৰি আৰু ব্লাউজ পিছত তিনিটা কাপড়ি আছে আৰু চক কিমান ধুনীয়া আসলটো এনেকে থাকিব আৰু গোটে গাতে এইটো বুটা এই ধুনীয়া বুটাটো হোৱাইট আৰু ফিৰোজা কালাৰত আছে আৰু ইয়াৰ লগত ধুনীয়া অসমীয়া গহনা এটা সেট পিন্ধক আৰু ৰঙা কাপোৰজোৰ পিন্ধি আপুনি কোত যাই যাওক আৰু ইমান ধুনীয়া মানে কাপোৰ লৈ আহিছো পদ্মিনী কেঁচাপাত 4500 টকা আপোনাক যাক লাগিব সোনকালে অৰ্ডাৰ কৰিব খুব সফট মেটেৰিয়েল হয় পিন্ধি ভাল পাব সেইটো কথাই কলো আৰু সব এনেকে সব আৰু এনেকে সব এইখন হল চাদৰ ধুনীয়া চাদৰ মেখেলাখন একেলগে দেখাই দিও এইখন মেখেলাখন একদম আঠু ওপৰলৈ ফুল আছে যাক লাগিব কব এইখন মেখেলা ধুনীয়া মেখেলা আৰু মই এইখিনি এনেকে বান্ধি দিলে খুব ভাল পাওঁ গতিকে মই নিজে বান্ধি ডিজাইনটো বনাই লৈছো যদি কাৰোবাক লাগে অৰ্ডাৰ কৰিব 4500 টকা দাম 361355 909 মোৰ WhatsApp নাম্বাৰ হয় গতিকে আপোনালোকে WhatsApp কৰিব আৰু হালত বুৱা কাপোৰৰ যেটো মৰ্যাদা হেতু বহুত বেলেগ মই আজি কিনা পিন্ধিছে এজৰ ভাল পোৱা নাই কাৰণ মানে কিনা কাপোৰ মানে মেচিন মেড কাপোৰটো মই ইমান ভাল নাপাওঁ কিন্তু কেতিয়াবা পিন্ধিব লগাও হয় হেতু এটা বেলেগ কাহিনী কিন্তু আজি মই এজৰ পিন্ধিছো কমফৰ্ট কটন 1800 টকা দাম আৰু কিন্তু মই বেছিভাগ এই পদ্মিনী কেঁচাপাতে পিন্ধো এইটো পিন্ধিয়ে মই বেছি ভাল পাওঁ এইজোৰ গুলি আনিছো হালধীয়া মানে অৰ্ডাৰ কেটামান আছে কিন্তু কালাৰ মিলাব পৰা নাই যেটো অৰ্ডাৰ দিছে ৰাইজে মই আপোনালোকৰ অৰ্ডাৰ কেটা বুই আছো টেনচন নলব কিন্তু এক্সাক্ট কালাৰটো দিব পৰা নাই কাৰণে বনাব পৰা নাই এইখন চাদৰ আৰু চাদৰৰ বুটাটো গোটেই চাদৰত এইটো বুটাই আছে খুব ধুনীয়া ফিৰোজা আৰু ৰেড কালাৰত বুটাটো আছে কাখৰিটো এইটো আছে আজিকালি ট্ৰেন্ডত আছে সাইড পাৰিটো সৰু গটিকে সাইড পাৰি সৰু হ'ব ব্লাউজৰ তিনিটা কাখৰি আছে খুব ধুনীয়া হালধীয়া ৰং আৰু এই হালধীয়া ৰংটোৰে সবকে ধুনীয়া লাগে হালধীয়া ৰঙৰ বাহাদুৰিয়ে হেইটো যে এই কালাৰটো পিন্ধিলে সবকে ধুনীয়া লাগে আৰু আপুনি ইয়াতে ৰঙা নীলা হালধীয়া তিনটা ৰঙৰ ব্লাউজে আপুনি পিন্ধিব পাৰিব মেখেলাখন দেখাই দিও এইখন মেখেলা 4500 টকা দাম 361355 909 মোৰ WhatsApp নাম্বাৰ হয় এইটো সাইড পাৰি মোৰ 361355 909 মোৰ WhatsApp নাম্বাৰ আপোনালোকে WhatsApp কৰিব 4500 টকাত এই কাপোৰজোৰ লৈ লব পদ্মিনী কেঁচাপাত ধুনীয়া কাপোৰ এই অলপ সময় খুলিছে এইকেইদিন বহুত বিয়াই খাই আছো হয় আহিব ঠিক আছে তাৰ পিছত এইজোৰ গ্ৰে কালাৰত এই কাপোৰজোৰ কিন্তু যিয়ে লাইট কালাৰ ভাল পায় তাৰ কাৰণে খুব ধুনীয়া কাপোৰ গ্ৰে কালাৰত আপোনাৰ মই কৈ আছো জবাৰ জবাব নাই জবাব নোহোৱা জবা ফুল দিছো আসলটো এনেকে দিছো কাপোৰজোৰ কিন্তু সিলাই পিন্ধাৰ পিছত কব লাগিব যে ইমান ধুনীয়া কাপোৰ এজোৰ গ্ৰে কালাৰ যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে এই কাপোৰজোৰ অতি সুন্দৰ কাপোৰ চাদৰ মেখেলা আৰু গাত আছে জবাব নোহোৱা জবা ফুলৰ এইজোৰ কাপোৰ মাইল কাপোৰ সুন্দৰ এটা ডিজাইনত আপুনি পিন্ধিব পাৰিব 4500 টকা দাম আৰু গ্ৰেট কোনবা অৰ্ডাৰ দিছিল নেকি মই হেতু কথাও পাহৰিলো এই কালাৰটো বধয় অৰ্ডাৰো আছিল গতিকে যিয়ে চাই আছে যিয়ে অৰ্ডাৰ দিছিলে তেওঁ কব আৰু নহলেও যিয়ে বুক কৰিব কিয়ে লব প্ৰথমতে কাপোৰজোৰ 4500 টকা দাম 361355 909 মোৰ WhatsApp নাম্বাৰ হয় আপোনালোকে যাক লাগে WhatsApp কৰিব আৰু কাপোৰজোৰ লৈ লব ধুনীয়া কাপোৰ এজোৰ সুন্দৰ কাপোৰ এজোৰ মানে দেখিয়ে মৰম লাগি গৈছে ধুনীয়া লাগিছে না হয় বহুত ধুনীয়া কাপোৰ একদম এক্সিলেন্ট কাপোৰ যাক লাগিব আৰু অৰ্ডাৰ কৰিলে হল
তাৰ পিছত এইযোৰ সেউজীয়া মাই ফেভাৰেট কালাৰ এইযোৰ সেউজীয়া ডাৰ্ক সেউজীয়া আৰু ব্লেকত মানে সেউজীয়া মাৰা গৈছে গতিকে বটল গ্ৰীণ বুলি ক'ব লাগিব কালাৰটো অৰেঞ্জ আৰু ফিৰোজা কালাৰৰ ফুল চাদৰখন চাই লওক এইখন চাদৰ আৰু ব্লাউজ পিচটোত থাকিব এই তিনিটা কাখৰি তিনিটা আৰু এই কাখৰিটোৱে হ'ল আপোনাৰ সাইড পাৰি কাখৰিটোৱে হ'ল আপোনাৰ ব্লাউজৰ এই যিকেইটা কাখৰি আছে সাইড পাৰিটো এইকেইটাই আছে গতিকে চাদৰখন এইখন কাপোৰযোৰ বহুত ধুনীয়া হৈছে কিন্তু আৰু যিসকলে সৰু ফুল ভাল পায় তেওঁলোকৰ কাৰণে সুন্দৰ কাপোৰ এযোৰ মেখেলাখন মই দেখাই দিওঁ গোটেই দিবই নালাগে এইখন মেখেলা কিমান ধুনীয়া মেখেলা আঁঠুৰ ওপৰলৈকে ফুল আছে দেখিছেনে এইখন মেখেলা হয় কিমান ধুনীয়া এই কাপোৰযোৰ মানে আপুনি ব্লাউজটো গ্ৰীণ পিন্ধে ইয়াততো গ্ৰীণ দিয়া গৈছে আপুনি অৰেঞ্জ পিন্ধে ফিৰোজা কালাৰ পিন্ধে যি পিন্ধে খুব ধুনীয়া লাগিব ইয়াৰ লগত মিলাই অসমীয়া গহনা সেট ল'ব 4500 টকা আৰু এইযোৰ মুগা ৰঙৰ কাপোৰ মুগা ৰঙৰ পদ্মিনী কেঁচা পাত হয় এই কাপোৰযোৰ চাই লওক এইটো গোটেই চাদৰখনত এই বুটাটো আছে চাদৰখনত আপোনাৰ এইটো বুটাটো আছে আচলত এনেকে দিয়া হৈছে আপুনি ৰঙা ব্লাউজো পিন্ধিব পাৰে সাইড পাৰিটো এইটো ব্লাউজত এই চাৰিটা কাখৰি থাকিব আপুনি টছৰ কাপোৰ পিন্ধিছে নে মুগাৰ কাপোৰ পিন্ধিছে নে কেঁচা পাত পিন্ধিছে পাত্তাই নাপাব ইমান ধুনীয়া এইখন মেখেলা আজি কেঁচা পাতখিনি দেখালো পদ্মিনী কেঁচা পাত 4500 টকা দাম আজি কাপোৰখিনি এইখিনিয়ে দেখালো কাইলে দেখাম এই কটন কেঁচা পাত এইখিনিৰ দাম আৰু 3300 এইখিনি কাইলে দেখাম এইখিনিতো ধুনীয়া ধুনীয়া কাপোৰ আহিছে এইকেইদিন মই বহুত দিন ভিডিঅ' কৰা নাই গতিকে কাপোৰখিনি জমা হৈ গৈছে তাৰ আগত লগত ভিডিঅ' শেষ কৰাৰ আগতে এই কিতাপখনৰ কথা কওঁ ভানু দাসে লিখা মুখা দ্য ইউনিভাৰ্চেল ট্ৰুথ অফ লাইফ জীৱনৰ এটা সত্য কাহিনীক লৈ ভানু দাসে এই কিতাপখন লিখি উলিয়াইছে কিতাপখনৰ নাম হ'ল মুখা আৰু লেখিকা হ'ল ভানু দাস পেছাত এগৰাকী শিক্ষয়িত্ৰী হয় আৰু তেওঁ জীৱনত লগ পোৱা এগৰাকী মহিলাৰ কৰুণ জীৱন গাথাক এই মুখা নামৰ উপন্যাসখনত তেওঁ লিখি উলিয়াইছে এটা বাস্তৱ কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা উপন্যাসখনে হ'ল মুখা ভানু দাসে লিখা উপন্যাসখনৰ নামে হ'ল মুখা ভানু দাসে এদিন এগৰাকী ভিক্ষাৰীক লগ পাইছিল ফুটপাথত লগ পাইছিল ভিক্ষাৰীক লগত এটা কেঁচুৱা আৰু কেঁচুৱাটোৰ ভৰিখন গেলি গৈছিল আৰু তাত কিলকিলিয়া পোক হৈছিল আৰু ভানুৱে খুব দুখ পাইছিল কথাটোত আৰু সেই গোটেই কথাখিনি তেওঁ নিজে একদম ধুনীয়াকৈ লিখি থৈ গৈছে যে কথাটোত দুখ পাই তেওঁ ভিক্ষাৰীৰ লগত চিনাকি হৈ ভিক্ষাৰীৰ লগত তাইৰ নাম ধৰক বগী তাইৰ লগত চিনাকি হৈ তাইৰ জীৱন কাহিনী শুনিছিল এখন সুন্দৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ছোৱালীজনীয়ে কেনেকে এদিন পঢ়িব আহি ইংৰাজী বিষয়ত অনাৰ্ছ লৈ মহানগৰীত পঢ়িবলৈ আহি কেনেকে হাৱা মানে বতাহ যে লাগে এই যে বতাহৰ গতিবেগে মানুহৰ চৰিত্ৰ নষ্ট কৰি পেলাই এই যে আমাৰ সৰস্বতী পূজাত যাওঁ বুলি পাৰ্কলৈ যায় তেনেকুৱা কথা সস্তীয়া নিচা কিছুমানত নিচাগ্ৰস্ত হয় মানে পঢ়াতকৈ ঘূৰা ফুৰাক বেছি মাক দেউতাকক নজনোৱাকৈ ঘূৰা ফুৰা টকা পইচা আদিত বেছি আসক্তি হৈ পৰা ল'ৰা ছোৱালীবিলাকৰ জীৱন যে সংঘাতপূৰ্ণ হৈ যায় আৰু শেষত একো উপায় নাপায় ঘৰৰ পৰা অৱহেলিত সমাজৰ পৰা অৱহেলিত হৈ এটা মানে কঠোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হ'ব লগা হয় সেই কাহিনীটোকে এই মুখাত সন্নিৱিষ্ট কৰা হৈছে আৰু আমাৰ সমাজত ভাল বুলি ভবা বহুত মানুহে যে আচলতে মুখা পিন্ধি থাকে সেই কথাটোকো এই কিতাপখনত ভানু দাসে সুন্দৰভাৱে বৰ্ণনা কৰিছে আচলতে জীৱনটোক আপুনি যদি মসৃণভাৱে চলাই নিব পাৰে তেতিয়াহ'লে কোনো কথা নাই কিন্তু আপুনি যদি বতাহৰ বিপৰীতে যাব খোজে তেতিয়া জীৱনলৈ সংঘাত কিছুমান আহে আৰু তেনে এটা সংঘাতপূৰ্ণ কাহিনীয়ে
অন্তৰ্ভুক্ত হৈছে এই মুখাত। খুব দুখ লগা কাহিনী। মই মানে দুদিনত পঢ়ি শেষ কৰিছো কিতাপখন। এনেকুৱা মানে অন্তৰ চুই যোৱা কাহিনী, কাৰণ এনে কাহিনীৰ সৈতে ময়ো চিনাকি, কিন্তু কথাবোৰ ক'বলৈ ভয় লাগে। আৰু তেনে আচলতে ভয় লগা কাহিনীৰ সন্মুখীন হ'ব লগা হৈছিল ভানুৱেও। ভিক্ষাৰী এগৰাকীয়ে সহায় কৰিব, যিগৰাকীৰ কাহিনীক লৈ তেওঁ উপন্যাসখন লিখিছে, সেই গৰাকীক ভিক্ষাৰীক সহায় কৰিব গৈ তেওঁ কেনেকে বিপদত পৰিব লগা হৈছিল, আৰু শেষটো কেনেকে মানে এটা সত্য অথচ জীৱনটো কিমান সংঘাতপূৰ্ণ, সেই কথাটো এই উপন্যাসখনত বৰ্ণনা কৰিছে। জীয়া ছবি এখন ফুটাই তুলিছে। খুব সুন্দৰ অন্তস্পৰ্শী লেখা লিখিছে। আচলতে আমি বহুত সময়ত সৰু লেখক বুলি সৰু সৰু মানুহৰ কিতাপবিলাক আমি নপঢ়ো। আমি সদায় বিখ্যাত সাহিত্যিকৰ কিতাপবিলাক পঢ়াৰ কাৰণে আগ্ৰহী হওঁ। কিন্তু কেতিয়াবা যদি এনে কিতাপবিলাকো পঢ়ো, তেতিয়াহ'লে গম পাম যে আমি সৰু বুলি, জনপ্ৰিয় নোহোৱা বুলি ভবা বহুত লেখক লেখিকাও কিন্তু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আৰু মানুহক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিব পৰা শক্তি আমি সৰু বুলি ভবা বহুত লেখক লেখিকাৰ মাজতে আছে। আৰু মই সেইকাৰণে এই ধৰণৰ লেখক লেখিকাৰ কিতাপবোৰ খুব আগ্ৰহেৰে পঢ়ো। আৰু ভানু দাসে লিখা এই কিতাপখনো মই খুব আগ্ৰহেৰে পঢ়িছো। আপোনালোকেও পঢ়িব। বজাৰত ইতিমধ্যে কিতাপখন গৈছে। খুব সুন্দৰ কিতাপ। কিতাপখনৰ মানে আপোনাৰ ছপাৰ পৰা, বানান মই সিমান বেছি ভুল পোৱা নাই, ছপাৰ পৰা 150 টকা দাম কিতাপখনৰ। আৰু নিজৰ মাক দেউতাকৰ হাতত ভানুৱে অৰ্পণ কৰিছে। নিজৰ মাক দেউতাকৰ চৰণত এখন কিতাপ অৰ্পণ কৰিব পৰাটোও কিন্তু খুব সৌভাগ্যৰ কথা, যিটো মই নিজে আজিলৈকে কৰিব পৰা নাই। ভানু দাস চাওক, বৰ সহজ সৰল এগৰাকী মহিলা, পেছাত শিক্ষয়িত্ৰী কৈছোৱে। গতিকে ভানু দাসৰ এই লেখিকা জীৱনটোৰ উত্তৰোত্তৰ কামনা কৰিলো, আৰু এই মুখাক সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিলো। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কাপোৰ কিনিব সেইটোতো খাটাঙে কথা, কিন্তু কিতাপো পঢ়িব। কিতাপে মন মগজু সক্ৰিয় কৰি ৰাখে, আৰু কিতাপে দিয়ে জীৱনৰ নতুন নতুন বাৰ্তা। গতিকে সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলো।